নমস্কাৰ মই প্ৰিয়ংকই আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ নিশ্চয় আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে বা অৱগত হৈছে যেতিয়া আমি ইউটিউব চেনেল এটা খোলোঁ আমাৰ যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ হৈ যায় বা 4000 ৱাচ টাইম হৈ যায় যেতিয়া আমাৰ 3000 ৱাচ টাইম হৈ যায় বা 500 প্লাছ ছাবস্ক্ৰাইবাৰ হৈ যায় তেতিয়া কি কৰিব পাৰোঁ আমি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰোঁ এইটো হৈছে ইউটিউবৰ এটা ক্ৰাইটেৰিয়া গতিকে মই যেতিয়া ইউটিউব মাধ্যমৰ লগত জড়িত হোৱাৰ পাছত আজি পৰ্যন্ত মোৰ 500 প্লাছ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে লগতে 3000 প্লাছ সামথিং আমাৰ কি হৈছে মোৰ যি ৱাচ টাইম কমপ্লিট হৈ গৈছে ভাবিলোঁ ময়ো যিটো মনিটাইজেশ্যন প্ৰক্ৰিয়াৰ বাবে এপ্লাই কৰিব পৰা হৈছোঁ গতিকে মই ভিডিঅ' মাধ্যমে আপোনালোকৰ মাজত অৱগত কৰিছোঁ সেইবাবে কাৰণ মই হৈছোঁ এজন নতুন ক্ৰিয়েটৰ গতিকে যিসকল ইউটিউবাৰ হয় যিসকলে আগৰ পৰাই ইউটিউব মাধ্যমৰ লগত জড়িত হৈ আছে যদি মোৰ কিবা ইয়াৰখিনিত ভুল হৈ গৈছে নিশ্চয় পাছৰখিনি যাতে শুধৰণি কৰি দিব পাৰে সেই বুলি ভাবি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ নিশ্চয় আপোনালোকৰ সহায় আৰু আশীৰ্বাদ বিচাৰি এতিয়া নেক্সট যিটো মই এপ্লাই কৰিবলৈ গৈছোঁ আমাৰ যিটো হাফ মনিটাইজেশ্যন বুলি কয় হাফ মনিটাইজেশ্যনৰ কাৰণে মই এপ্লাই কৰিলোঁ আৰু এপ্লাই কৰিবলৈ যাওঁতে যিটো মোৰ ছেকেণ্ড যিটো ভেৰিফিকেশ্যন টাৰ্ণ অফ হৈ আছিল অন কৰিলোঁ যেতিয়া মই ইমেইলত গ'লোঁ ইমেইলত যোৱাৰ পাছত যেতিয়া মোৰ চিকিউৰিটি অপশ্যনত গ'লোঁ অপশ্যনত যোৱাৰ পাছত যিটো মোৰ অফ হৈ আছিল তাত মোবাইল নম্বৰ এড কৰিবলৈ দিছিল বা এড কৰিলোঁ মোবাইল নম্বৰটো এড কৰিলোঁ এড কৰাৰ পাছত সেইটো টাৰ্ণ অন হৈ গৈছে আৰু অন হৈ যোৱাৰ পাছত তাৰপাছত যিটো আমাৰ প্ৰচেছিং যিটো মোৰ এপ্লাই কৰিবৰ বাবে কি হ'ল ছিষ্টেমটো ইতিমধ্যে তেওঁলোকে খুলি দিলে আৰু যেতিয়া মই ইউটিউব ষ্টুডিঅ'ত গ'লোঁ ইউটিউব ষ্টুডিঅ'ৰ পৰা যেতিয়া মই দেখিলোঁ যে এপ্লাই বুটামটো মোৰ অন হৈ গৈছে আৰু এপ্লাই বুটামটোত মই ক্লিক কৰিলোঁ আৰু যেতিয়া মই এপ্লাই বুটামটো ক্লিক কৰাৰ পাছত যেতিয়া আমাৰ 3টা ষ্টেপ দেখিলোঁ প্ৰথম ষ্টেপটো যিটো আমাৰ ৰিভিউইং হয় আৰু এইটো খুব সম্ভৱ 1 মিনিট 2 মিনিটে লাগে আৰু যেতিয়া মই টাৰ্ম অন কণ্ডিশ্যনটো ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পাছত যেতিয়া ক্লিক কৰি গ'লোঁ তেতিয়া কি হ'ল মোৰ ফাৰ্ষ্ট যিটো প্ৰচেছিং এই প্ৰচেছিংটো কমপ্লিট হৈ যায় পোনে হৈ যায় কাৰণ 1 মিনিট বা 1.5 মিনিট সময়ৰ ভিতৰতে হৈ যায় আৰু যিটো 2 নম্বৰ ষ্টেপ যিটো আমাৰ এডচেন্স একাউণ্ট বুলি কয় মই যিটো জানিছোঁ এইটো কৈছোঁ আৰু যিসকলে আগৰ পৰা ইউটিউব মাধ্যমৰ লগত জড়িত কিবা যদি ভুল হৈছে আপোনালোকে অৱগত কৰিব এইটো মই দেখাই দিছোঁ এইটো হৈছে যিটো আমাৰ ছেকেণ্ড ষ্টেপ যিটো এডচেন্স একাউণ্ট এটা বনাবলৈ বুলি দিছে আৰু মই যেতিয়া তাত ক্লিক কৰাৰ পাছত যেতিয়া আমাৰ 3টা অপশ্যন আহিছিল যে আপুনি এজন যদি আগৰ পৰা এডচেন্স একাউণ্ট বনাই আছে এইটো এটা ক্লিক কৰিব দিছে বা আপুনি নতুন এজন ব্যক্তি হয় বা এডচেন্স একাউণ্ট বনাইছে এইটো এটা ক্লিক কৰিব দিছে যদি আপুনি এডচেন্সৰ বিষয়ে নাজানে তাৰপৰা এইটোত ক্লিক কৰিব দিছে 3টাত মোক ক্লিক কৰিব দিছিলে আৰু 3টাত ক্লিক কৰিব দিওঁতে মই এজন নতুন ক্ৰিয়েটৰ হিচাপে মই যিটো মাজৰ হয় 2 নম্বৰটো তাত ক্লিক কৰাৰ পাছত যেতিয়া আহিলে অহাৰ পাছত টাৰ্ম অন কণ্ডিশ্যন দি কিছুমান অপশ্যন আহিলে অপশ্যন অহাৰ পাছত কি হ'ল কিছুমান মোৰ এড্ৰেছটো দিব আহিলে বা এটা আইডি আহি গ'ল আইডি অহাৰ পাছত মই এইটো ক্লিক কৰাৰ পাছত মই এইটো ছাবমিট কৰি দিলোঁ ছাবমিট কৰাৰ পাছত কি হ'ল প্ৰগ্ৰেছিঙত আপোনালোকৰ দেখাই আছে ছেকেণ্ড অপশ্যনটো প্ৰচেছিঙলৈ গুচি গ'ল প্ৰচেছিঙলৈ যোৱাৰ পাছত কি হৈছে প্ৰায় বহুতে কৈ থকা শুনো যে 2-3 ঘণ্টা সময় লাগে আৰু প্ৰায় কিছুমানৰ কোৱা শুনো যে 4-5 ঘণ্টা সময় লাগে বা বহুতে কয় যে 3 দিন 4 দিন সময় লাগে ইয়াতো লিখাই আছে যিটো আমাৰ প্ৰগ্ৰেছিং হৈ যায় প্ৰচেছিং হৈ থাকে 2 সপ্তাহৰ ভিতৰত হৈ যায় বুলি নিশ্চয় আপোনালোকে এইটো দেখা পাইছে এনেধৰণে মোৰ প্ৰচেছিঙত গুচি গ'ল আৰু প্ৰচেছিঙত যোৱাৰ পাছত মই চিন্তা কৰিলোঁ যে এইটো কমপ্লিট হ'বনে নহয় তাৰপাছত মই ইবাকি মোবাইল চাওঁ প্ৰায় মোৰ 4-5 ঘণ্টা সময় গুচি গ'ল 4-5 ঘণ্টা সময়ৰ পাছত কি হ'ল মোৰ এই প্ৰচেছিংটো কমপ্লিট হৈ গৈছে বা এডচেন্স একাউণ্টটো ইউটিউব মাধ্যমৰ লগত লিংক হৈ গৈছে তাৰপৰা যিটো থাৰ্ড অপশ্যনটো ইতিমধ্যে তেওঁলোকে ইউটিউব মাধ্যমে কি কৰিছে মোৰ ডাইৰেক্ট প্ৰচেছিঙলৈ পঠিয়াই দিছে মই যোৱাকালি এপ্লাই কৰিছিলোঁ 1 মান বজাত দিনৰ 1 মান বজাত এপ্লাই কৰিছিলোঁ এতিয়া পৰ্যন্ত এইটো প্ৰচেছিঙতে আছে গতিকে ইয়াৰ পাছত কি হ'ব কি নহ'ব সবিশেষ মই মোৰ ভিডিঅ' মাধ্যমে অৱগত কৰিম আৰু যিসকল ইউটিউবৰ মাধ্যমৰ লগত জড়িত হৈ আছে বা যিসকলে ইউটিউবৰ বিষয়ে জানে ময়ো এজন নতুন ক্ৰিয়েটৰ হিচাপে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰিহে আছোঁ কাৰণ মই ইমান ইউটিউবৰ বিষয়ে সবিশেষ নাজানো আৰু যিসকলে জানে নিশ্চয় ইয়াৰ পাছৰ পৰ্যায়খিনি কি হ'ব বা মই নিশ্চয় ভিডিঅ' মাধ্যমে অৱগত কৰি গৈ থাকিম যদি মোৰ ইয়াত কিবাকিবি ভুল হৈ যায় বা কিবা শুধৰণি কৰিব পৰা ছিষ্টেম আছে নেকি সকলো সবিশেষ মোক কমেণ্ট মাধ্যমত অৱগত কৰিব আৰু ময়ো ভিডিঅ' মাধ্যমে আপোনালোকৰ মাজত অৱগত কৰিম এইটোৱে মোৰ শেষ উপায় বুলি ক'ব বিচাৰোঁ কাৰণ ময়ো ইমান সবিশেষ নাজানো ইউটিউবত চাৰ্চ কৰি দুটা এটা চাইছোঁ যদিও কিন্তু আপোনালোকে
নিশ্চয় সহায় কৰিব লাগিব, তেতিয়াহে মোৰ এটা মটিভেশ্যন পাম আৰু অনাগত দিনত মোৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা পাম। নিশ্চয় আপোনালোকে যদি কিবা জানে নিশ্চয় অৱগত কৰিব। এইটো আছিলে আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰি আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।